এভৰিৱান ওয়েলকাম বেক টু একে সুশান ব্লগ আৰু আজি হৈছে 8 মাৰ্চ শুক্ৰবাৰ আজি আমাৰ ইয়াতে মানে সকলোতে আৰু শিৱৰাত্ৰি পালন কৰিছে আপোনালোকে কোন দিনাখন পালন কৰিলে জনাবচোন আমি অৱশ্যে দুদিনেই পালন কৰিছোঁ শুক্ৰবাৰ আৰু শনিবাৰৰ দিনাখন সো সেই গতিকে মন্দিৰলৈ আহিছোঁ আৰু শিৱ বাবাই আমাৰ দিনবোৰ ভালে ভালে পাৰ কৰক সকলোৰে আৰু প্ৰথমতে সেইটো এটা আমাৰ ঘৰৰ কাষৰ মন্দিৰ হয় সেইটোলৈ গ'লোঁ তাৰপিছত এইটোলৈ আহিছোঁ আৰু তাৰপিছত আৰু এটালৈ যাম সো তেনেকৈ আৰু দিনটো আপোনালোকে কেনেকৈ শিৱৰাত্ৰি পালন কৰিলে জনাবচোন সো আমি এনেকৈ মন্দিৰতে এনেকৈ শৰাই আগবঢ়াই এনেকৈ পূজা কৰিছোঁ তেতিয়াহ'লে চাই থাকক আপোনালোকে ব্লগটো আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া হৈছে ৰাজাৰ বেষ্ট ফ্ৰেণ্ড দুয়োটাই এয়া নিৰ্মালি খুজিবলৈ গৈছে চ' চাই থাকক আপোনালোকে ভিডিঅ'টো যিমানখিনি পাৰোঁ ভিডিঅ'ত দেখুৱাম আৰু এইবাৰ পায়স বিলাইছে ফ্ৰেণ্ডছ আৰু ৰাজা চাওকচোন বদমাছি পায়স খাই আৰু এয়া ময়ো লৈছোঁ খাবলৈ আৰু আমি এনেকৈয়ে পালন কৰিলোঁ ফ্ৰেণ্ডছ শিৱৰাত্ৰি আৰু এইবাৰ এইযোৰ ড্ৰেছযোৰৰ কথা কৈছিলোঁ যে পুলিচৰ ড্ৰেছযোৰ ৰাজাৰ এয়া অৰ্ডাৰ কৰি আনিছিল যে মামাকে মানে অ'কে হয় ড্ৰেছযোৰ ইমান পিন্ধিব পাৰে আৰু আহা এয়া বেয়াও নহয় চলি যায় আৰু কাম এয়া এইটো চাৰ্ট তাৰপিছত এইটো টুপি দিছে তাৰপিছত এইটো তাৰ লগত পিষ্টল আৰু এই চব বাবাচোন এইটো পিষ্টল ল'ব পৰা চাচোন এইটো এনেকৈ আৰু এয়া এইটো আৰু বেলডাল হৈছে একো নাই তেনেই পাতল একো নাই আৰু এয়া এইটো পেণ্ট ৰাজাৰ পিছত ড্ৰেছযোৰ অলপ অভাৰ চাইজ হৈছে অলপ ডাঙৰ হৈছে আৰু ফ্লিপকাৰ্টৰ পৰা আনিছিলে 360-70 টকা মই মানে পিকখন লগাই দিম চাই ল'ব আপোনালোকে এইটো নহয় এইটো প্ৰাইচ নহয় এইটো বেলেগ লেখা আছে কিবা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলে চ' সেয়াই মামাকে এইবিলাক দি গৈছে আমি দোকানলৈ যাওঁতে সি আহিছিল চ' তাক লগ নাপালোঁ চ' এইযোৰে ড্ৰেছযোৰ অৰ্ডাৰ কৰে যদি কৰিব পাৰে বেয়া নহয় এই লবৰ কিয় বান্ধি লৈছা তুমি ল বেয়া নহয় ড্ৰেছযোৰ ভালেই